Hello, good morning, friend. আজি মই আপোনালোকক এটমিত কেনেকৈ নিউ মেম্বাৰ জইন কৰাব লাগে সেই বিষয়ে আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। প্ৰথমতে আপোনালোকে যিবিলাক ফটো পাব সেইটো ফটোবিলাক গ্ৰুপ কৰি এটা ফল্ডাৰত ৰাখি থ'ব। মই তেনেকৈ এটা ফল্ডাৰত ৰাখি দিছোঁ ফটোবিলাক। মই আপোনাক ফল্ডাৰত দেখাই আছোঁ। আৰু মাই ফাইলত গৈছোঁ। মাই ফাইলত গৈ মই এটা ফল্ডাৰ বনাইছোঁ। ফল্ডাৰ এটমি নাম দি এটমি ফল্ডাৰত মই সোমাই ৰাখিছোঁ। তো আপোনালোকেও ফল্ডাৰ এটাত প্ৰথমতে ফটোবিলাক ধুনীয়াকৈ চাইজত মিলাই গ্ৰুপ কৰি ফল্ডাৰ এটাত ৰাখি থ'ব। তাৰ পিছৰ কাম হ'ল আপোনালোকে এটমিত যাব। ইয়াত আপোনালোকে টাইপ কৰিব www.atomy.kr এনেকৈ টাইপ কৰিব। এনেকৈ টাইপ কৰি চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেকৈ আহি যাব। এতিয়া আপোনালোকে এটা কাম কৰিব, এই বস্তুটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত ক্লিক কৰিলে গোটেই লিংক URL কপি হৈ যাব। তেতিয়া আপোনালোকে এই বস্তুটো কোনোবাই যদি বিচাৰে এই লিংকটো আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। এতিয়া মই এবাৰ কপি কৰিলোঁ। কপি কৰাৰ পিছত মই কেনেদৰে শ্বেয়াৰ কৰিম দেখাই আছোঁ। এইটো অলপ সময়ৰ কাৰণে মই হেৰি কৰি ৰাখিলোঁ। এতিয়া ছাপ'জ মোৰ হোৱাটছএপ আছে। হোৱাটছএপ খুলিলোঁ। তাৰমানে মোৰ এটা গ্ৰুপ হ'ল মেম্বাৰ ৰেজিষ্ট্ৰেশ্যন গ্ৰুপ। তো তাত মই এনেকুৱা ক্লিক কৰি ইয়াত পেজ বুটামত মই হেৰি কৰি দিয়াৰ লগে লগে এইটো ছেভ হৈ গ'ল। তো আপোনালোকে এনেদৰে কোনোবাই যদি বিচাৰে এইটো শ্বেয়াৰ কৰিব পাৰিব। যি নহওক এতিয়া আমি কৰি ইয়াত আহিলোঁ। ইয়াত আপোনালোকে ওপৰৰ যোনটো লাল চিন আছে মই দেখাই আছোঁ আপোনালোকক। এই চিনটো তাত গৈ আপোনালোকে এনেকুৱা কৰিব। তাৰপিছত ইয়াৰ যোনটো এইটো এড টু হোম স্ক্ৰীন আপোনালোকে দেখি আছে বোলা, এই এড টু হোম স্ক্ৰীন এই ইয়াত আপোনালোকে কৰি আপোনালোকে বস্তুটো এড কৰি দিলে আপোনালোকে বস্তুটো হোম স্ক্ৰীনত ছেভ হৈ থাকিব। অ'কে, তাৰপিছত আপোনালোকে হোম স্ক্ৰীনত ছেভ কৰাৰ পিছত আপোনালোকে তাত গৈ আপোনালোকে হেৰি কৰিব পাৰিব। মই দেখাই আছোঁ। এইটো আমাৰ হোম স্ক্ৰীনত ছেভ হৈ আছে। welcome to Atomy এনেকৈ ছেভ হৈ থাকিব হোম স্ক্ৰীনত। এতিয়া প্ৰথম হ'ল মই ইয়াতে একেবাৰে আপোনালোকে ভালকৈ দেখাই দিছোঁ। ইয়াত আমি প্ৰথমতে এই ওপৰৰ যোনটো হেৰি আছে এইখিনিতে আমি লেংগুৱেজটো চেঞ্জ কৰিব পাৰিম। আমি কি কৰিছোঁ, ইয়াত যোনটো USA ইংলিছ লিখা আছে এই USA ইংলিছ তাত কি কৰিম, আমি ক্লিক কৰিম। তাত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আহি যাব। এতিয়া আমি যদি আমাৰ ডাউনলাইনত কিমান মেম্বাৰ চাব লাগে আমি কি কৰিব লাগিব, আমি লগ ইন কৰিব লাগিব। লগ ইনত ক্লিক কৰিব লাগিব। লগ ইন আছে এইটো, এই লগ ইনত আমি ক্লিক কৰিব লাগিব। লগ ইনত ক্লিক কৰি দিয়াৰ লগে লগে আমি নম্বৰটো বহাব লাগিব। আমাৰ যোনটো পাছৱৰ্ড এইটো বহাই দিব লাগিব, ID নম্বৰটো, আৰু লগতে আমি পাছৱৰ্ড বহাব লাগিব। পাছৱৰ্ডটো মাৰি আমি কি কৰিব লাগিব, আমি এনেকৈ পাছৱৰ্ড মাৰি দিব লাগিব। পাছৱৰ্ড মাৰি আমি লগ ইন কৰিব লাগিব। লগ ইন কৰি দিয়াৰ লগে লগে মোৰ নামটো আহি গৈছে। আপোনাক দেখিছে ভাস্কৰ যিটোবোৰ ওপৰত লিখা আছে। ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ জুম কৰি দিম আমি বস্তুটো। জুম কৰাৰ পিছত আপোনালোকে যদি নিজৰ ডাউনলাইনত কিমান মেম্বাৰ আছে চাব বিচাৰে আপোনালোকে এটা জেগাত ক্লিক কৰিব লাগিব। সেইটো হ'ল ইয়াৰ যোনটো এই লাইনেছ বুটামটো, এইটো লাইনেছ বুলি লিখা আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ তলত কিমান মেম্বাৰ আছে আপোনাৰ ওলাই যাব। মানে আপোনাৰ তলৰ মেম্বাৰবিলাকৰ
মানুহ মেম্বাৰবিলাকৰ নাম আপুনি জানিব পাৰিব, লগতে সিহঁতৰ ID নম্বৰ গম পাব। এতিয়া মোৰ ওলাই গৈছে, মোৰ টিমত এইবিলাক মানুহ জইন হৈছে এতিয়ালৈকে। এইবোৰ চব টিম মোৰ আণ্ডাৰত মানুহবিলাক এনেকুৱা জইন হৈছে। তেন্তে আপোনালোকে চাব পাৰিব কোন কোন জইন হৈছে, আৰু ID-টোত নম্বৰ এটা টিপি দিয়াৰ লগে লগে তাৰ ডিটেইলছটো ওলাই যাব। অ'কে, এতিয়া বেক হৈছোঁ। এতিয়া আমি মানুহ কেনেকৈ জইন কৰিম, আমি আকৌ কি কৰিব লাগিব, ইয়াত গৈ আমি কি কৰিম, লেংগুৱেজটো চেঞ্জ কৰিম। লেংগুৱেজটো আমি কি কৰিম, এতিয়া কোৰিয়া কৰিম। কোৰিয়া কৰিম লেংগুৱেজটো। কোৰিয়া কৰি দিয়াৰ লগে আপোনালোকে ওপৰত চাব, মই জুম কৰিছোঁ। ইয়াত আপোনালোকে দেখা পাব এইটো জইন। এই জইন বুটামটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে ইণ্টাৰফেচ আহি যাব। এতিয়া যিহেতু আপোনালোকে যদি ইণ্ডিয়াত জইন কৰাব, যদি ইণ্ডিয়াত জইন কৰায় তেনেহ'লে আপোনালোকে এই ইণ্ডিয়াত ক্লিক কৰিব লাগিব। যদি আপোনালোকে চাইনাৰ মানুহ জইন কৰিব বিচাৰে, চাইনাৰ এইটোত ক্লিক কৰিব লাগিব। যিহেতু মই ইণ্ডিয়াৰ মানুহ জইন কৰাম, গতিকে ইণ্ডিয়াত ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে ইণ্টাৰফেচ আহি গৈছে। আমি এতিয়া যোনটো আই এগ্ৰি বুটাম আছে তাত ক্লিক কৰিম। এইটোত ক্লিক কৰাৰ পিছত এগ্ৰি বুটামত আমি ক্লিক কৰিম। এগ্ৰি কৰিছোঁ, এগ্ৰি। এতিয়া আমি ডিটেইলছ পাম, যিহেতু মোৰ তলত মানুহজন মেল হয়, মেল ক্লিক কৰিলোঁ। তাৰপিছত এড্ৰেছ প্ৰুফ, যিহেতু সি ভোটাৰ ID দিছে, ভোটাৰ ID ক্লিক কৰিলোঁ। তাৰপিছত ডকুমেণ্ট নম্বৰ দিছে, মই ডকুমেণ্ট নম্বৰ বহাম। তাৰপিছত যোনটো ফ্ৰণ্ট, আমি যোনটো ফাইল চুজ কৰিব লাগে, যোনটো ফ্ৰণ্ট পেজ যোনটো ডকুমেণ্ট আছে, যিহেতু আগতে মই ছেভ কৰি থোৱা আছে, মোৰ ফল্ডাৰত আছে, ব্ৰাউজ কৰিলোঁ। ব্ৰাউজ কৰাৰ পিছত ফাইল মেনেজাৰ, মই যিহেতু ইয়াত ছেভ কৰি ৰাখিছোঁ এটমি বুলি, ইয়াৰ ফ্ৰণ্ট পেজটো মই দি দিম। অ'কে হ'ল। তাৰপিছত মই বেক পেজটো আকৌ ব্ৰাউচাৰত গ'লোঁ, ফাইল মেনেজাৰ এটমিত ছেভ কৰিছোঁ, গতিকে এইটো ছেকেণ্ড পেজটো। বাছ এনেদৰে আমি হেৰিবিলাক কৰিম। তাৰপিছত আপোনালোকে, মই দেখুৱাই আছোঁ আপোনালোকক ক'ত কি কৰিব লাগে। আপোনালোকে ডেট অফ বাৰ্থ বহাব, তাৰপিছত এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। পাছৱৰ্ডটো আপোনালোকে যিহেতু এটা পাছৱৰ্ড ৰাখিলে হ'ব, assam@123 এইটো ৰাখি দিব, যদি অসমৰ মানুহ হয় বা বেলেগৰ যদি মানুহ হয়। তাৰমানে এটা পাছৱৰ্ড ৰাখিলে ভাল সুবিধা হয়। তাৰপিছত কনফাৰ্ম পাছৱৰ্ড মাৰিব, তাৰপিছত গেছ পাছৱৰ্ড এটা দিব 6টা আখৰৰ। তাৰপিছত ফোন নম্বৰ নালাগে, আপোনালোকে যিটো চেল নম্বৰ আছে ইয়াত দিব, পষ্টেল কোড দিব, এড্ৰেছ দিব, ইমেইল দিব। তাৰপিছত এইটো ষ্টেপত আপোনালোকে পান নম্বৰটো দিব। পান নম্বৰটো দিয়াৰ পিছত আপোনালোকে যোনটো ভেৰিফিকেশ্যন বুটাম আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো ভেৰিফাই হৈ যাব। তাৰপিছত আপোনালোকে এই কনফাৰ্ম বুটামত ক্লিক কৰিব। তাৰপিছত অট'মেটিক, যিহেতু এইটো ইণ্ডিয়াৰ পান কাৰ্ড হেৰিৰ লগত টাইপ আছে, লগে লগে আপোনাৰ অট'মেটিক ভেৰিফাইড হৈ যাব। আৰু যদি আগতে জইন কৰিছে, সেইটো অলৰেডি ইউজ বুলি ইয়াত দেখাব। ফৰ্মটো হেৰি কৰাৰ পিছত আপোনালোকে আগৰ ফৰ্মটো হেৰি কৰাৰ পিছত আপোনালোকে এইটো ফৰ্ম পাই যাব। এইটো আপোনালোকে কি কৰিব লাগিব, ইয়াত স্পনচৰ ID-টো ভৰাব লাগিব। এতিয়া মোৰ তলত যিজন মানুহ জইন হৈছে তাৰ স্পনচৰ ID, আগতে স্পনচৰ ID-টো আপোনালোকে বিচাৰি দিব লাগিব। যাৰ তলত আমি দিম সেইজনৰ স্পনচৰ কোডটো ভৰাব লাগিব। গতিকে আমি যদি
সেইকাৰণে আমি লাইনেজটো চাই দিব লাগিব মই প্ৰথমতে যোনটো দেখুৱাইছোঁ লাইনেজৰ পৰা যোনটো স্পন্সৰ আইডিটো তাৰ পৰা টুকি ৰাখিব লাগিব যাৰ তলত আমি দিম এতিয়া মই স্পন্সৰ আইডিটো মই অলৰেডি লিখি ৰাখিছোঁ যাৰ তলত দিম স্পন্সৰ আইডি হ'ল টু 0 2 3 7 5 1 6 ইয়াৰ পিছত আপোনালোকে কনফাৰ্ম বুটামত ক্লিক কৰি দিব তাৰপিছত এনেদৰে ইণ্টাৰফেচটো আহি যাব আমি সদায় তাৰমানে যিটো জইন হ'ম লেফ্ট ছাইডৰ পৰা জইন হয় গতিকে আমি ইয়াত কনফাৰ্ম বুলি ক্লিক কৰি দিম কনফাৰ্ম বুলি ক্লিক কৰাৰ পিছত এনেকুৱা আহি যাব পেজটো আমি ৰিকনফাৰ্ম কৰিম আকৌ ৰিকনফাৰ্ম বুটামত আমি আকৌ এবাৰ কি কৰিম ক্লিক কৰিম হৈ গ'ল তাৰপিছত তলত যোনটো কনফাৰ্ম বুটাম আছে ইয়াত আমি ক্লিক কৰিম কৰি দিয়াৰ লগে এনেকুৱা ইণ্টাৰফেচ আহি যাব তাৰপিছত আমি কি কৰিম এই যোনটো ইয়াত আছে ডান বুটামটো আছে তাত আমি কি কৰিম এনেকুৱা আহি যাব কনফাৰ্ম বুটাম টিপা ল'লে এনেকুৱা আহি যাব ইয়াত মেম্বাৰ নম্বৰ থাকিব আৰু পাছৱৰ্ড থাকিব যিহেতু কনফিডেঞ্চিয়েলৰ কাৰণে মই বস্তু দেখুৱাব পৰা নাই চ' সেইটো কৰাৰ পিছত আমি হেৰি কৰিব লাগিব ইয়াৰ পিছত আকৌ আমি লগ ইন কৰিব লাগিব লগ ইন কৰি দিয়াৰ পিছত আমাৰ আকৌ এটা স্ক্ৰীন আহিব লগ ইন কৰাৰ পিছত আকৌ এটা স্ক্ৰীন আহিব ইয়াৰ পিছত এনেকুৱা ধৰণৰ অপশ্যন আহি যাব তাত আমি আইডি বহাই দিব লাগিব আৰু পাছৱৰ্ড বহাই আমি লগ ইন কৰি দিব লাগিব লগ ইন কৰি দিয়াৰ লগে লগে আমাৰ যোনটো আইডি নম্বৰ আৰু সেইটো ভেৰিফাই হৈ যাব চ' লগ ইন কৰাৰ পিছত এনেকুৱা আহি যাব ইয়ৰ মেম্বাৰ আইডি হেজ বিন ভেৰিফাইড তো এইখিনি কৰাৰ পিছতেই আপোনালোকৰ আইডিটো কমপ্লিট হৈ যাব তো এনেকুৱা প্ৰচেছতে আপোনালোকে জইনিং কৰাব লাগিব